এয়া হ'ল হাবুঙৰ ভিতৰলৈ সোমাই যোৱা গেটখন আৰু ইয়াতে আহোম ৰজাই দ্বিতীয় ৰাজধানী পাতিছিল বুলি জনা যায়। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। এখন হ'ল গেটখন, ইয়াৰ পৰা সোমাই যায়। এয়া হ'ল হাবুঙৰ সোমাই যোৱা ভিতৰলৈ সোমাই যোৱা ৰাস্তাটো। ইয়াতে আমি হাবুং পালোহি। এয়া আহোম ৰজা চাওলুং চুকাফাই হেনো ইয়াতে দ্বিতীয় ৰাজধানী পাতিছিল, সেইকাৰণে এয়া বিখ্যাত। এয়া ধেমাজি জিলাত আছে। এয়া চাওক কিমান মানুহ ভিৰ হৈছে। আজি বিহু, মানুহ বিহু পিছদিনাখন বহুত মানুহ হৈছে। আপোনালোকক চাৰিওফালটো দেখুৱাই দিছোঁ এবাৰ। এয়া চাওক এইফালে কিমান মানুহ হৈছে। ইমান মানুহ হৈছে ইয়াতে। যি মনৰ আশা আছে মানে ইয়াতে মনৰ ইচ্ছাবোৰ পূৰ হয় বুলি কয় ইয়াতে। আপোনালোকেও আহিব ইয়াত সকলোৱে, যোনে যোনে চাই আছে সকলোৱে আহিব। মন্দিৰৰ পাৰখিনিও প্ৰসাদ খাবলৈ আহিলে। এয়া একেবাৰে ওচৰ পালেহি প্ৰসাদ খাবলৈ। চাওকচোন, এনেদৰে চানা দি থাকিলোঁ, প্ৰসাদ দি থাকিলোঁ, সিহঁতি খাবলৈ আহি থাকিল। একেবাৰে ওচৰ পালেহি, মোৰ একেবাৰে হাতৰ ওচৰ পালেহি। আমি প্ৰসাদ খাই পিনে এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। তাৰপিছতে এতিয়া বাহিৰত অলপ ৰৈছোঁ, তাৰপিছতে যামগৈ আৰু। সেৱা কৰিলোঁ, শৰাই চৰাই দি শেষ হ'ল। তাৰপিছত আমি এতিয়া যাবলৈ লৈছোঁ আৰু। মাহঁতে ওলাই গ'ল, অকণমান আহি আগলৈ ৰৈ আছে। আমি ওলাই যাওঁ এতিয়া, চেণ্ডেলযোৰ পিন্ধি লওঁগৈ, তাৰপিছতে যাম আৰু। আপোনালোকেও আহিব ইয়ালৈ। আমি এতিয়া যাওঁ আৰু। আমি এতিয়া গৈ পিনে মাহীহঁতৰ ঘৰত সোমামগৈ, সিহঁতৰ তাতে ভাত চাত খাই যামগৈ আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিব আপোনালোকে। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ ভাল লাগিলে কৰি দিব, বেয়া লাগিলে নকৰিব বাৰু। এতিয়া যাওঁ আমি। এয়া মাহীহঁতৰ ঘৰত আহি পাই পিনে কাপোৰ চাপোৰ সলাই ল'লোঁ। গৰম উঠিছে বহুত। মানে হাবুঙৰ পৰা আহি পাই মাহীহঁতৰ ঘৰতে ভাত খাই যাবলৈ ক'লে, ছমাজানতে আছে কাৰণে। তাৰপিছত এতিয়া মায়ে তিয়ঁহ কাটি আছে, তিয়ঁহ খাই লওঁ। দেখুৱাই দিওঁ। মাহীয়ে মোৰ কাপোৰখিনি ৰ'দত দি দিছে। মোৰ আৰু মাৰ কাপোৰখিনি ৰ'দত দি আছে। এতিয়া তিয়ঁহ খাওঁগৈ। তিয়ঁহ খাওঁগৈ ব'লক।
কোনোবা এটা আগ্ৰহত তেতিয়া আৰু বেলেগ লৈ ল আৰু এফালে হ'ল তিয়ঁহ জেতুকা লগাই থৈছা ধুনীয়াকৈ ভাত খাম ন অলপ সময় ৰেষ্ট কৰি পিনে ভাত খাম আমাৰ গাজল ইমান ধুনীয়া ভাল সোনকালে বিয়া হৈ নগ'লে নাযাওঁ হ'ব নে কলা দিয়ে তিয়ঁহ খাই লওঁ গৰম বহুত গৰমত তিয়ঁহ খাব লাগে নতুন কেইদিন পাই পেলাই সিহঁতে বিহু কেইদিন আহিছে ধুই দিয়া মালো আপোনালোকে ধুৱে নহয় এইফালে ভাত খাবৰ কাৰণে মাংস বনি আছে মাংস সিজিলে আমি ভাত খাম আৰু লগতে আছে দালি আৰু কচু পিটিকাও আছে কচুলতি নহয় কচু ঠুৰি পিটিকাও আছে খাই বহুত ভাল লাগে